নমস্কাৰ, মই পিংকী। মোৰ সকলো বন্ধু বান্ধৱীলৈ অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা ওলগ যাচিলোঁ আৰু লগতে অসমীয়াৰ হিয়াৰ আমঠু হেঁপাহৰ ৰঙালী বিহুটিৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি হৈছে গৰু বিহু আৰু অসমীয়া পৰম্পৰা অনুযায়ী আজি মাহ হালধিৰে গৰুক নোৱা ধোৱা হয় আৰু বেঙেনা, লাও, কেৰেলা কৰি চাক বনোৱা হয়। যিটো চাকেৰে গৰুক কোৱা হয় যে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু, তই হবি বৰ বৰ গৰু। বাৰু যিয়ে নহওক, দীঘলতি মাখিয়তিৰে গাত কোবোৱা হয় আৰু সন্ধিয়া জাক দিয়া হয়। দীঘলতি মাখিয়তি ভাং এনেদৰে লৈ জাক দিয়া হয়। তাকে অসমীয়া লোকবিশ্বাস অনুযায়ী এইবোৰ কৰিলে বছৰটোলে গৰু ভালে কুশলে থাকে আৰু সন্ধিয়া ধূপ চাকি জ্বলাই গৰুক পিঠা খোৱা হয়। এইটোতো সকলোৱে জানে বাৰু, মই নতুনকৈ ক'ব নালাগে। আৰু যিহেতু আজি চাক বনাই মাক কিবা লাও খা বেঙেনা খা যিহেতু কোৱা হয়, মই বিশেষকৈ ক'ব বিচাৰিছোঁ মোক মানে দেও এজনে আহি ইমান ডাঙৰ লাও এডোখৰ আনি গাত মাৰিছে। আইঐ পিঠি বেজ বেজাই আছে। দেও হয় মানে মোৰ দদাই শহুৰ ল'ৰা দেও আহি মোক একদম দিছেহি, লাও খা বেঙেনা খা কৰিছেহি। আৰু কাক পিটিলে আজি দিনটোত ক'ব দেই, লাও খা বেঙেনা খা কাক ক'লে ক'ব। আৰু আজি প্ৰথম ল'ৰাই গৰু ধুৱাবলৈ গৈছে আৰু ধন্যবাদ পুনৰবাৰ সকলোলৈকে অসমীয়া হিয়াৰ আমঠু, অসমীয়াৰ প্ৰাণ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।